নমস্কাৰ, বহাগী ধাৰাবাহিকৰ 238 নম্বৰ খণ্ডটোৰ বিষয়ে ক'বলৈ লৈছোঁ। যোৱা খণ্ডকেইটাত আপোনালোকে দেখিবলৈ পাইছিল যে পৰী আৰু সুশীলৰ মিলন হৈছিল। আজি খণ্ডত পৰীয়ে মাক আৰু সুশীলক ক'ব যে এতিয়াৰ পৰা আৰু যি ভাবিম আমাৰ তিনিজনৰ কথাহে ভাবিম। কিশোৰক যি ক'ব লাগে ইতিমধ্যে কোৱা হৈ গৈছে। আনফালে ৰাজা হস্পিটেলৰ পৰা ঘৰলৈ আহি দেউতাক আৰু উকিলজনৰ লগত কথা পাতে। পৰীৰ দেউতাকক আইনীভাৱে শাস্তি দিবলৈ আলোচনা কৰে। এতিয়া দেউতাকে সকলো দায়িত্ব উকিলজনৰ ওপৰত এৰি ৰাজাক ৰেষ্ট ল'বলৈ ক'ব আৰু লগতে সি ছুইচাইড এটেম্প্ট কৰাৰ বাবে দেউতাকে তাক যে বিশ্বাস নকৰে এই কথা কয়। দেউতাক ওলাই যায়। লগতে উকিলজনো ওলাই যায়। তেনেতে মাক আহি ৰাজাক ক'ব যে দ্বিতীয়বাৰ বাবে একেটা ভুলকে নকৰিবলৈ মাকে সোঁৱৰাই দিয়ে আৰু ৰিচাৰ বাবে আমি অলপ সময় দিব লাগিব বুলি কয়। ৰাজাই তেতিয়া ৰিচাৰ কি হ'ল বুলি সোধে, যিহেতু ৰিচাৰ কথা ৰাজাই গম নাপায়। আনফালে বহাগী আৰু প্ৰিয়ৰঞ্জনে আলোচনা কৰি থাকিব আৰু প্ৰিয়ৰঞ্জনে বহাগীক ক'ব, যিখন ঘৰে আজিলৈকে আপোনাক একোৱেই দিব পৰা নাই, সেইখন ঘৰৰ কথা আপুনি ইমানকৈ কিয় ভাবে? বহাগীয়ে কয়, সেইখন ঘৰে বাহিৰে একো দিব পৰা নাই, কিন্তু ভিতৰি বহুতেই দিছে। সেইখন ঘৰলৈ নোযোৱা হ'লে মই এনেদৰে অকলশৰীয়াকৈ থাকিবলৈ নিশিকিলো হয়। আৰু কয়, চকু মুদি কাকোৱে বিশ্বাস কৰিব নোৱাৰি। তেনেতে প্ৰিয়য়ে দীপৰ কথা কয়। সকলোকে বিশ্বাস কৰিব নোৱাৰিলেও দীপ ছাৰক বিশ্বাস কৰিব পাৰি। আৰু প্ৰিয়য়ে ক'ব যে আপুনি যাৰে তাৰে লগত বিয়া হোৱাতকৈ দীপ ছাৰৰ লগতে বিয়া হ'ব পাৰিলহেঁতেন। তেতিয়া বহাগীয়ে ক'ব যে দীপ মোৰ আটাইতকৈ ভাল বন্ধু আৰু বন্ধুতকৈ বহুত ওপৰত। অন্যহাতে নীলমৰ মাকে স্বৰ্ণালীৰ ঘৰত ক্ষমা খুজি আহি স্বৰ্ণালীক ক'ব, তোমালোকৰ ঘৰত মই ক্ষমা খুজি আহিলোঁ, এতিয়া তুমি নীলমক কোৱা। তেনেতে নীলম ভিতৰৰ পৰা ওলাই আহে। নীলমক মাকে ক'ব যে মই ক্ষমা খুজি আহিলোঁ। তেতিয়া নীলমে ক'ব, তুমি মনৰ পৰা যদি ক্ষমা খুজি আহিলাহেঁতেন তেতিয়া স্বৰ্ণাক গংগা কাশীত পাপ ধুই আহিলোঁ বুলি নকলাহেঁতেন। আৰু মাকক ক'ব, দুমুখীয়া চৰিত্ৰৰ মানুহ হৈ নাথাকিবা। তেতিয়া স্বৰ্ণালীয়ে একেবোৰ কথাকে উলিয়াই নাথাকিবলৈ কয়। আৰু ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত এনেদৰে সম্পূৰ্ণ খণ্ডটো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।